হেল্ল' গাইজ, আজি আবেলি ওলাইছোঁ ঘৰলৈ বুলি। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু দৃশ্যসমূহ দেখুৱাই যাবলৈ চেষ্টা কৰিম। চাওকচোন, এয়া ইমান গৰম, ঘামি অৱস্থা নাইকিয়া হ'লোঁ। আৰু আমি পালোহি এয়া পদুমণি আই থান। আমি ইয়াৰ আগেদি অহা যোৱা কৰিলে প্ৰায় আমি বুলিয়ে নহয় প্ৰত্যেকেই এনেকুৱা কৰে, যিহেতু বহুত দূৰ ভালে কুশলে পাবলৈ বুলি মাৰ চৰণত আশীৰ্বাদ ল'লোঁ। আৰু গৰমত কি খাওঁ কি নাখাওঁ কৰি ষ্টিঙকে এটা খাই ল'লোঁ। খাই লোৱাতহে দেহাটো অকণমান হাত পৰিছোঁ। খাই লৈ পুনৰ এয়া যাত্ৰা কৰিলোঁ। চাওকচোন, এয়া আবেলি পৰত ইমান ধুনীয়া লাগিছে এই ঠাইডোখৰ, কিবা এটা ভাল লাগিল। আৰু আহি পালোহি আমি এয়া সোৱণশিৰি নদীৰ ওপৰত। আমি এয়া চাওকচোন কিমান যে ধুনীয়া লাগিছে। আৰু এয়া অকণমান পৰিৱেশটো দেখুৱাইছোঁ। চাইডে চাইডে পাহাৰ, ইয়াত নদীৰ ওপৰত ইয়াৰ কিন্তু দুয়োফালে অকণমান দেখুৱাই দিছোঁ। এয়া দেখিছেনে নদীৰ মাজত কেনেদৰে জীপ এটাৰ দৰে কেনেদৰে উঠি গ'ল। এয়া গছ গছনিৰে ভৰা। আনফালে এয়া ডিপুত সোমালোঁ। আমাৰ বচন্তীয় বোলে ভোক লাগিলে, সেইবাবে খঙতে কিমান খাওঁ খা বুলি খাবলৈ এৰি দিলোঁ। আৰু পূৰা ডিঙিবোৰলৈকে খুৱাই আমি এই যাত্ৰা আৰম্ভ কৰিছোঁ। ধেমালি কৰিছোঁ, ফুল টেংকি কৰি ল'লোঁ। এয়া আকৌ আমি এয়া ঘৰৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিছোঁ। আহি পাই গ'লোহি এয়া গোগামুখ চাৰিআলি। এয়া দেখিছেনে ছাইডত ফল মূল আৰু মালাই আৱৰি আছে দোকানবিলাকত, দেখিছেনে? আৰু আমি এয়া পূৰা জামত ফচি গ'লোঁ, দেখিছেনে? অকণমান আহি আকৌ ৰ'বলগীয়া হয়, অকণমান ৰখি আহি আকৌ ৰ'বলগীয়া হয়। বহুত সময়ত এনেদৰে ৰ'বলগীয়া হ'ল। কোনো ক্ৰমে এয়া জামৰ পৰা ওলাই আহিলোঁ। এয়া দেখিছেনে মিচিংসকলৰ চিহ্ন, মই ভালদৰে নাজানো। আৰু এয়া চাওকচোন, দুয়ো কাষে গছেৰে আৱৰি আছে। কুঁহিয়াৰ ৰস আৰু কিবাকিবি জুচ আদি কৰি এইবিলাক বনাই থাকে ইয়াতে। এই জেগাটো বহুত ঠাণ্ডা আৰু ছাঁ পৰি থাকে, সেইবাবে বহুত কাষ্টমাৰ ইয়াত ভিৰ পৰে। ইয়াত আহি পোৱাহি লগে লগে এনেই কিবা মনটো ভাল লাগে। এই ঠাইডোখৰ আছে গোগামুখৰ পৰা অকণমান আহিয়ে এই ঠাইডোখৰ পায়। এয়া ঠাইডোখৰ চিনি পাইছেনে? ইয়াৰ আগৰ ভিডিঅ'টোত দেখিছিলেনে আপোনালোকে? ৰাস্তাৰ ওপৰেদি পানী বাগৰি আহিছিল যে। ঠাইডোখৰ হৈছে ধেমাজি জীয়াঢল। আৰু আহি পাই গ'লোহি আমি এয়া ধেমাজি টাউন। কিমাননো একেৰাহে বহি আহিম, গাবিলাক কিবা এটা কৰি আহিছে। বাৰু যি কি নহওক, ঘৰলৈ আহিছোঁ যেতিয়া নেকি মিঠাই অকণমানকে লৈ লওঁ, সেইবাবে হোটেললৈ আহিলোঁ। আৰু মিঠাই লৈ মেলি আজৰি হৈ পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু আমি আহি পাই গ'লোহি ডিব্ৰুগড় বগীবিল দলং। ইয়াৰ নাইট ভিউটো চাওকচোন, ইমান ধুনীয়া লাগিছে। ৰাতি হ'ল যিহেতু বেছি ভিডিঅ' কৰা নহ'লে আজিলৈ ইমানেই। বাই, আকৌ লগ পাম।